হেল্ল' গুড ইভিনিং। আৰু আজি এতিয়া ডাঙৰ বাইদেউহঁতে আহি আছে আৰু ল'ৰা বম্বে থাকে, একেলগে আহি আছে আৰু দেখুৱাম আপোনালোকক। অ'কে, আৰু আজি হৈছে 9 তাৰিখ। অ'কে, চাই থাকক মোৰ লগত। স্বাগতম স্বাগতম স্বাগতম। কেমেৰা চেমেৰা হাই। তুমি ঠিকে আছা? একদম সব ঠিকে আছে। আছো আৰু শুনো আলে একো নহয় একো নহয় একদম এতিয়াহে। হেল্ল' হেল্ল' চব ৰেডি, চব ৰেডি। মোৰ কেমেৰা এনি টাইম। এইটো আয় চুনা এয়া, এইটো আমাৰ ডাঙৰ বেটু। এইটো হাই হাই ঠিকে আছে। এইটো এতিয়া এইমাত্ৰ আহি পালে। এয়া বাপৰে বাপ লাগিছা হা, সেইকাৰণে নিবিৰে ডাঙৰ গাড়ীখন লৈ গৈছে ন। হা একদম পুৰা পাৰফেক্ট গাড়ী, পুৰা একদম বঢ়িয়া। সঁচাই দেই, নহ'লে কেনেকুৱা দিগদাৰী হ'ল হয় চিন্তা কৰচোন। তই দাঙি দাঙি কিয় লৈ গৈ আছ? চুচুৰে লৈ গৈ ইয়াতে। হেল্ল' গুড ইভিনিং। আৰু আজি হৈছে 9 তাৰিখ আৰু অলপ আগতে দেখুৱাইছিলোঁ, ইহঁত আহি পাইছে ডাঙৰ বাইদেউ আৰু এয়া ডাঙৰ ল'ৰা বম্বে থাকে। এয়া এইটো বুবলু, এয়া চববিলাক আমি এতিয়া সৰু ভণ্টি তাত যাব ওলাইছোঁ। সৰু ভণ্টি মানে সৰু ভণ্টি ইণ্ডিয়া ক্লাবত মাতিছে। চববিলাক আমি ফেমিলি গেট টুগেডাৰ সেয়া আৰু চববিলাক ওলাইছে। এয়া হুলস্থুল আৰু চবেই লাগিছে। এতিয়া চববিলাক ওলাই গৈ আছোঁ এয়া, আৰু গৈ পেলাই তাৰপিছত চাওঁ আকৌ কি দেখুৱাওঁ এটাৰ পিছত এটা। অ'কে, চাই থাকক, মোৰ লগত থাকক, তেতিয়াহে দেখা পাব। এয়া আমাৰ এইবিলাক চব ৰেডি হৈ গৈছে, এয়া চববিলাক। অ'কে, আৰু তাৰপিছত মই দেখুৱাই আছোঁ কি কৰোঁ। আৰু বহুত দিন পিছত তাকে। আৰু এতিয়া এয়া এইমাত্ৰ গাড়ীত বহি ল'লোঁ আৰু এতিয়া গৈ আছোঁ। আৰু এওঁ আৰু বাইদেউৰ ল'ৰা বুবলু সি আগফালে বহিছে আৰু আমি গৈ পাওঁ, তাৰপিছত দেখুৱাই থাকিম কি কৰোঁ। আৰু আজি বহুত দিন পিছত আমি সকলোৱে একেলগে মিলি ডিনাৰটো কৰিম, সেইকাৰণে সৰু ভণ্টি ইণ্ডিয়া ক্লাবত এনেকৈ ডিনাৰৰ কাৰণে মাতিলে। লিফ্টতে ভাল, ঠাণ্ডাৰ সময়ত ইয়াতে আহিছিলোঁ, এইটোতে। ভাগৰ লাগিছে, দৌৰা দৌৰি মোৰ লগত। আৰু আমি আহি পালোঁ, তাৰপিছতে এনেকৈ সকলোৱে বহি পেলাই চবেই নিজৰ নিজৰ এনেকুৱা ক'ল্ড ড্ৰিংকছ এনেকৈ যোনে যেনেকৈ ষ্টাৰ্টাৰ এইবিলাক দি পেলাই এনজয় কৰি আছে আৰু খুব ভালো লাগিছে। বহুত বছৰ পিছত এনেকৈ সকলোৱে মিলি পেলাই। ভাগৰ লাগিছে, হ'ব লৈ ল'ব। সি ইফালে আছে, পিছফালে আছে। আৰু জানেনে, আমাৰ ডাঙৰ বাইদেউৰ ল'ৰা বুবলু, সি বহুত দিন পিছে আহেতো, এবছৰ 1.5 বছৰ মূৰত, 2 বছৰ মূৰত আহিছে এইবাৰ। আৰু এই সৰুকালৰ কথাবিলাক বৰ মনত পৰিছে তাৰ। ককাকৰ লগত যিবিলাক মানে বদমাচি কৰিছিলে, ককাকে কি পাতিছিলে তাৰ লগত কথা, এইবিলাক আইতাৰ ওচৰত শ্বেয়াৰ কৰি আছে, আমাৰ লগত শ্বেয়াৰ কৰি আছে আৰু খুব ভাল লাগে। সি মানে খুব মানে একদম সৰুকালৰ কথাবিলাক কৈ আমাকো মানে মনত হহুৱাই আছে আৰু ভালো লাগে। এনেকৈ ফেমিলি সকলোৱে মিলি পেলাই এনেকৈ কথা চথা পাতি থাকিলে, এনেকৈ গেট টুগেডাৰ যিবিলাক একেলগে বহি পেলাই সেই আগৰ পুৰণা কথাবিলাক মনত পেলাই সেয়াই। আৰু বাহিৰত কথাখিনি পতাৰ পিছত আমি সকলোৱে ভিতৰলৈ আহিলোঁ ডিনাৰ কৰিবলৈ। আৰু এনেকৈ
সকলোৱে মিলি পেলাই এনেকৈ বহি পেলাই ডিনাৰ কৰিছোঁ আৰু বহুত ভালো লাগিছে আৰু ইহঁতক এনেকৈ লগত পাই পেলাই আৰু বেছি ভাল লাগিছে আৰু সেয়াই আৰু আজি সৰু ভণ্টিৰ ল'ৰা ইহঁতে আবিৰ সিহঁতেও আহিছে সিহঁতকো পোৱা নাযায় কাৰণ চবেই ল'ৰাবিলাক আজিকালি বিজি হৈ থাকে আৰু আজি বহুত দিন পিছত সকলোৱে একেলগে আছে খুব ভাল লাগিছে চলো তাতে ভাত চাত খোৱা নাই কি কৰিবা এতিয়া কয় যে নাই কথাও নুশুনে নাই ব'ল আইচক্ৰীম খাব যাম ব'ল নাজানো কোনে খোৱা তই কিহত আহিছ মানে বেলেগ খাই পেলাই পেটটো নভৰিলে এতিয়া আইচক্ৰীম খাই মানে মন ভৰাব চবে হা চববিলাক আহি আছে গাড়ী পাৰ্কিং এটা দিলে অকণমান দে অকণমান নাথাকে তাৰমানে এটা হ'ব দে একো নাই দে ইয়াৰ কাৰণে বেয়া লাগিছে না কোল্ড ড্ৰিংক খায় না কিবা খায় মিঠা চুগাৰ খাব নোৱাৰে এইবিলাক বস্তু নাখাব বাকী প্ৰটিন চব খাব এবাৰ অসমতে হ'ব নেশ্যনেল আৰু এতিয়া ৰাতি 1টা বাজে আৰু আমি সকলোৱে মিলি পেলাই আহিছোঁ আইচক্ৰীম খাবলৈ আৰু এনেকৈ ফেমিলিৰ লগত বহি পেলাই এনেকৈ আইচক্ৰীম খোৱাৰ মজাই বেলেগ আৰু মই যিমানখিনি পাৰিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ যদি ব্লগটো ভাল লাগি থাকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অ'কে বাই বাই